Hello everyone, স্বাগতম জনাইছো ইখানি লাইফষ্টাইলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান মোৰো ভালে আৰু আজি এটা নতুন ভিডিঅ' আৰম্ভ কৰোঁ বুলি ভাবিছোঁ, গতিকে আৰম্ভ কৰি দিছোঁ। আৰু আজি আমাৰ গাঁৱৰ নামঘৰত ৰাজহুৱা সকাম ভাওনা হয়, গতিকে এয়া দেখিছে মই তালৈকে ওলাই লৈছোঁ। আৰু ৰাতিপুৱা উষা কীৰ্তন হৈ গ'ল, তাতো গ'লোঁ, সেৱা কৰিলোঁ আৰু এতিয়া এয়া নামঘৰলৈ যাবলৈ ওলাইছোঁ। গতিকে ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ, চাব আপোনালোকে শেষলৈকে। ৰাতিলৈ যিহেতুকে ভাওনাও আছে, মোৰ মানুহজনেও লৈছে সৰুকৈ বচন এভাগ, গতিকে চাব, মই দেখাই যাম। এতিয়া নামঘৰলৈ যাম, বাই বাই, আকৌ লগ পাই আছোঁ। এইজনাই হৈছে আমাৰ কালুগাঁও ভৰলুৱা গাঁৱৰ বৰ নামঘৰ আৰু এয়া মই ৰাতিপুৱা কৰা ভিডিঅ' হয়। যেতিয়া উষা কীৰ্তন কৰিবৰ কাৰণে নামঘৰলৈ আহিছিলোঁ, তেতিয়া মই অকণমান ভিডিঅ' কৰি থৈছিলোঁ। আৰু যিহেতুকে সকলোখিনি নামঘৰত লগ হয়, তাৰ পাছতে উষা কীৰ্তন কৰিবলৈ যায়। আৰু এতিয়া আমি এয়া সকলো গোট খালোঁ, গোট খাই এয়া উষা কীৰ্তন কৰি গৈ আছোঁ, দেখিছে আপোনালোকে। আৰু আমি মানে বহুত পিছ পৰি গৈছিলোঁ, সেইকাৰণে মই কৈছিলোঁ অলপ ঘৰকৈ যাওঁ ব'লা, আৰু আহি আমি আকৌ লগ পালোঁহি বাৰু। আহি আকৌ আমিও এয়া সেৱাটো কৰি ল'লোঁ মাজতে। এতিয়া আহিছোঁ আকৌ নামঘৰলৈ, মানে সেৱা কৰি ঘৰলৈ গৈছিলোঁ, আকৌ আহিছোঁ এতিয়া নামঘৰলৈ। সকলো বৌ নন্দাকেইজনী খুৰীহঁত এনেকৈ এয়া চাওক, নামঘৰত ধুনীয়াকৈ নাম লৈ আছে সকলো ভকতে। খুব সুন্দৰ এটা পৰিৱেশ, সঁচাকৈ মনটো বহুত ভাল লাগে নামঘৰলৈ আহিলে, নহয়নে বাৰু? আৰু এই দিনটো যে বছৰত এবাৰ আহে ন, ভাল লাগে, সকলোখিনিকে লগ পোৱা যায়। মানে সকলোবিলাক সদায় এনেকৈ লগ পোৱা নাযায়, কিন্তু আজিৰ দিনটোতে লগ পোৱা যায়। সেইকাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, স্মৃতি হিচাপে ৰৈ যাব। আৰু এইফালে চাওক, এয়া জলপান খাবলৈ আহিছোঁ। যিহেতুকে আমি ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ, এতিয়া ইয়াতে জলপানটো খাই লওঁ বুলি ভাবিলোঁ। আমি এতিয়া গাঁৱৰ মানুহখিনিহে বহিছোঁ বাৰু। প্ৰথমে মানে আলহীসকলক খুৱাই লোৱা হ'ল, আৰু এতিয়া আমি জলপানটো খাই লওঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আহিছোঁ ৰাতি ভাওনা চাবৰ কাৰণে। আৰু এইফালে চাওক, নামঘৰ ইমান ধুনীয়াকৈ সজাই তোলা হৈছে লাইট আৰু চাকিৰে। আৰু এইফালে গায়ন গোৱা আৰম্ভ হৈ গৈছে, তাৰ পাছতে ভাওনা আৰম্ভ হৈ যাব। আৰু এয়া সূত্ৰ ওলালেই মই আপোনালোকক দেখাই যাম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব, ভাওনা উপভোগ কৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে। গতিকে মানে স্কিপ নকৰিব, কণ্টিনিউ চাই যাওক। আৰু কেনেকুৱা লাগিছে সেইটো জনাবলৈ নাপাহৰিব। আৰু এতিয়া কৃষ্ণৰ প্ৰৱেশ। কৃষ্ণক বহুতে কিন্তু গামোচা দি সেৱাও কৰিছে, এয়া দেখিছে আপোনালোকে। আৰু এয়াই হৈছে কৃষ্ণ, আমাৰ গাঁৱৰে ল'ৰা হয়, খুব ধুনীয়া লাগিছে। আৰু এইফালে এতিয়া শিৱৰ প্ৰৱেশ। আমাৰ গাঁৱৰ ল'ৰাবিলাকে ভাওনা কৰিছে, বাহিৰৰ কোনো নাই বাৰু, গাঁৱৰে হয় সকলোবিলাক। খুব ধুনীয়া হৈছে ভাওনাখন। অকণমান মই আপোনালোকক দেখাই দিছোঁ, গোটেই ভাওনাখনটো দেখাব নোৱাৰোঁ, গতিকে চাই থাকক আপোনালোকে ভাওনাখন, উপভোগ কৰক। আৰু সেয়া ওলাইছে শনি প্ৰৱেশ, আৰু এইজনেই হৈছে মোৰ মানুহজন। গতিকে মই ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ। এয়া চাওক, মোৰ মানুহজনৰ প্ৰৱেশ। তেওঁ প্ৰথমবাৰৰ বাবে এনেকুৱা এটা বচন ল'লে আচলতে। আগতে তেওঁ নাৰদৰ বচন বা অন্য কিবা এনেকুৱা কৰিছিলে, কিন্তু এনেকুৱা অসুৰ টাইপৰ বচন প্ৰথম লৈছে, প্ৰথম অভিজ্ঞতা হয় তেওঁৰ। গতিকে কেনেকুৱা হৈছে সেইটো জনাবলৈ নাপাহৰিব। আৰু তেওঁৰ বচনো মই দুআষাৰমান ভিডিঅ' কৰি ৰাখিছিলোঁ, আৰু ভাবিলোঁ আপোনালোককো দেখাই দিওঁ, সেয়েহে মই আপোনালোককো দেখাই দিছোঁ।
আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰি দিব লাগিব যিহেতুকে মই আপোনালোকক সম্পূৰ্ণ গোটেই ভাওনাখন দেখুৱাটো কেতিয়াও সম্ভৱ নহয় কাৰণ ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব যিমানখিনি পাৰোঁ মই আচলতে ৰাতিপুৱাৰ পৰা উষা কীৰ্তন কৰা নামঘৰলৈ যোৱা দিনত নাম প্ৰসংগ এই সকলোবিলাক ভাওনালৈকে যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু বহুত বেছি মানে ভিডিঅ' কৰি থাকিবলৈও নোৱাৰি ময়ো ভাওনাখন অলপ উপভোগ কৰিলোঁ গতিকে শেষলৈকে চাব আপোনালোকে আৰু চাই কেনেকুৱা পালে সেইটো একদম জনাবলৈ নাপাহৰিব আৰু যদি অলপ হ'লেও মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে নিশ্চয় লাইক কমেণ্ট কৰি যাব পাৰিলে শ্বেয়াৰো কৰিব আৰু মোৰ চেনেলটো একদম ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰি দিব কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে অতি সোনকালে পাই যাব আৰু যিসকলে বৰ্তমান মোৰ ভিডিঅ' ফেচবুক পেজত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা মই খানিয়ে বিদায় লৈছোঁ পুনৰবাৰ আপোনালোকক আকৌ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে টাটা বাই বাই লাভ ইউ অল